বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় চাইছে চাগৈ DGP ছাৰে যিখন আপোনালোকৰ বাবে প্ৰমোশ্যন বেছড নটিচ উলিয়াইছিল বা লিষ্ট উলিয়াইছিল সেই লিষ্টখনত আপোনালোকে 4807টাকৈ প্ৰমোশ্যন বেছ পোষ্ট প্ৰকাশ পাইছিল নিশ্চয় গম পাইছে আপোনালোকে য'ত 13টা বিভাগত আপোনালোকৰ এই পদসমূহৰ প্ৰমোশ্যন হৈ গৈছিল মুঠ আপোনালোকৰ 4807টাকৈ পদ খালী হৈ গ'ল নিশ্চয় গম পাইছে বন্ধু-বান্ধৱীসকল এইটো আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গৈছে এই 2023 বৰ্ষৰ সকলোবোৰ পদৰে প্ৰমোশ্যন বেছ নটিচ হয় এখন আৰু চাগৈ 2023 বৰ্ষৰ কোনো ধৰণৰ প্ৰমোশ্যন নহ'ব চাগৈ সেইবাবে আপোনালোকৰ এই লিষ্টখন প্ৰকাশ কৰিছে DGP ছাৰে আৰু আপোনালোকে নিশ্চয় অপেক্ষা কৰক এই 6 দিনৰ ভিতৰতে আপোনালোকৰ এই পদসমূহ মুকলি কৰি দিব যিসমূহ পদ মুকলি হোৱা কথা আছিল 5000 মান পদ নিশ্চয় আপোনালোকৰ 5000তকৈ অধিক পদ মুকলি হ'ব আপোনালোকে এই নটিচখন চোৱাৰ পিছত নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে কিমান পদ মুকলি হ'ব ঠিক আপোনালোকৰ 5000 ওপৰত পদ মুকলি হ'ব ABUBতে আপোনালোকৰ খুব 35খন মান পদ মুকলি হ'ব এইখন নটিচ চাই নিশ্চয় অনুমান কৰিব পৰা গৈছে বন্ধু-বান্ধৱীসকল খুব আপোনালোকৰ 6 দিন বাকি আছে এই 6 দিনৰ ভিতৰতে আপোনালোকৰ নটিচ আহি যাব অপেক্ষা কৰি থাকক আপোনালোকে এই 6 দিনৰ ভিতৰতে নটিচ আহিব আৰু আপোনালোকৰ 2 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চয় আপোনালোকে অপেক্ষা কৰক এইটো এটা ভাল খবৰ আহি গৈছে আসাম পুলিচৰ ফালৰ পৰা যদি আপোনালোকে আসাম পুলিচত এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয় গম পাইছে বন্ধু-বান্ধৱীসকল ভিডিঅ চাই কেনে পাইছে আপোনালোকে ভিডিঅ'টো লক কমেন্ট বক্সত গৈ কমেন্ট কৰিব নাপাহৰিব যদি চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপচনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ সকলোকে আগত আপোনালোকে চাব পাৰে বন্ধু-বান্ধৱীসকল এইটো আছিল এটা সৰু ভিডিঅ' ধন্যবাদ জয় অসম